নমস্কাৰ দৰ্শকসকল, আজি আমি বনাবলৈ গৈছোঁ বিটৰ পিটিকা। তো আহকচোন চাওঁ কেনেকৈ বনায়। তো প্ৰথমতে আমি বিট দুটা ভালদৰে ধুই ল'ম আৰু ইয়াৰ ঠাৰিবিলাক কাটি দিম। আৰু প্ৰেছাৰ কুকাৰত পানী লৈ ল'ম, তাৰপিছত বিট দুটা দি দিম আৰু এতিয়া গেছ জ্বলাই দি দিছোঁ। আমি ঢাকনি লগাই দিছোঁ আৰু 15টামান চিটি মাৰিব দিম। তো এতিয়া 15টামান চিটি মাৰিলে জলকীয়া, নিমখ, ধনিয়া পাত, গোলমৰিচৰ গুড়ি, নেমু, চাট মছলা, পিঁয়াজ আৰু ইয়াতে আছে তেল। এতিয়া আমাৰ এইপিনে প্ৰেছাৰ কুকাৰ ঠাণ্ডা আহিছে, তো বিট দুটা ওলাই ল'ম আৰু বাকলি গুচাই ল'ম বিট দুটাৰ। তো বাকলি গুচা হৈ গ'ল। তো এতিয়া আমি বিট দুটা ভালদৰে পিটিকিম, যেনেকৈ আলু পিটিকে ঠিক তেনেদৰে আমি বিট দুটা পিটিকি ল'ম। 15টামান হুইচেল মৰাৰ পাছতে বিট দুটা টাইট হৈ আছে। তো এনেকৈ ভালদৰে পিটিকি ল'ম। তাৰপাছত আমি দিম মছলাবিলাক, এয়া নিমখ, তাৰপাছত চাট মছলা আৰু এতিয়া দি আছোঁ আমি গোলমৰিচৰ পাউডাৰ আৰু এতিয়া দিম পিঁয়াজ, কেঁচা জলকীয়া আৰু লগতে দিম ধনিয়া পাত আৰু অলপমান নেমুৰ ৰস চেপি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম এইখিনি। আৰু এতিয়া এইখিনি ৰেডি হৈ গৈছে। তো এতিয়া এইখিনি আমি ছাৰ্ভ কৰিব পাৰোঁ। এয়া চাওক কি ধুনীয়া